দেখিছে চাগে চাইকেলখন কেনেকৈ দাঙিব লগা হৈছে যদি মোবাইলটো ইয়াত পৰি যায় ন ইয়াত তলত হ'ল আৰু দেন মোক बेकार है भैया मैं तो टूट गया পোনপ্ৰথমে সকলোকে মোৰ প্ৰথমটো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ मोस्ट वेलकम टू माय यूट्यूब चैनल को सब्सक्राइब करो पहले हाँ जल्दी करो मुझे पता है कि आप लोग नहीं करते वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते लाल कलर का बटन नहीं से दबाओ जल्दी तो मोर प्रथमটো ब्लॉग एंड মোক এডভাইস দিলে যে ভাই তো আসামিজ ব্লগে ট্রাই কৰ সো সেইটো কাৰণে আসামিজ ব্লগ ট্রাই কৰি চাইছোঁ মই মোৰ প্ৰথমটো ব্লগ সো যিকেইজন নতুন চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব এণ্ড ডোণ্ট ফৰগেট দ্য বেল আইকন তো बस এনেকুৱাই কি ইয়াৰ মোক মোৰ বেষ্ট ফ্ৰেণ্ডে এডভাইস দিলে কি ভাই তই আসামিজ ব্লগ স্টাৰ্ট अरे कहना क्या चाहते हो स्टार्ट कर जल्दी की तय निजर ब्लग डेली ब्लग अपलोड कर थाक एटो मोर प्रथमটো ब्लग और प्रथमটো ब्लग माने मोर की हल एक्साइटेड अलपमान भाई एक्साइटेड अलपमान আছে एंड एक्साइटमेंट अबे साले जब माफ करना मैं जो तो আৰু তাৰ পিছতে কি হয় অলপ লাজ আছে সেইকাৰণে মই যত কোনো মানুহ নাই দেখে পথাৰ ৰাস্তা এণ্ড লুঙি ৰাস্তা আৰু এফালে যাব লৈছিলোঁ ইয়াত পানী আছে গোটেইখিনি ইয়াত এণ্ড চ' সেইটো কাৰণে ভাবিছোঁ ইয়াৰ প্ৰথমটো ব্লগ ষ্টাৰ্ট কৰোঁতে মই এনেকুৱাখিনি এটা জেগাত এচিভ কৰি কিনে ইয়াতে এনেকুৱা এটা জেগাত ভিডিঅ'টো ষ্টাৰ্ট কৰিম ভবা নাছিলোঁ বাট মই যাম বুলি ভাবিছিলোঁ প্ৰেক্টিচলৈ এইটো দেখি চাগে মোৰ বেকপেক লৈ আছে মোৰ লগতে মোৰ পাৰ্টনাৰ আছে পাৰ্টনাৰৰ লগতে মই যাম বুলি ওলাইছিলোঁ প্ৰেক্টিচৰ কাৰণে বাট চাই লওঁ জেগাডোখৰ কেনেকুৱা আছে ত' এইটো হ'ল জেগাডোখৰ ৰাস্তা টোটেলি ব্লক হৈ গ'ল যাব পাৰিম নে জানো নাজানো তথাপিও চেণ্ডেল পিন্ধিছোঁ ন এতিয়া বেগতে জোতাটো আছে ন চ' আই থিংক যাব পাৰিম চাগে খোজকাঢ়ি বা পাৰ্টনাৰক দাঙি কিনে যাব লাগিব এণ্ড চাই লওঁ অকণমান খোজকাঢ়ি যাওঁ খোজকাঢ়ি গৈ কিনে পানীৰ মাপটো লৈ লওঁ যে কিমান পানী কিমান কেনেকুৱা কি হৈ আছে এণ্ড ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এণ্ড পানী দেখিছে চাগে পানী পূৰা চ' আই থিংক হাফ পেণ্ট পিন্ধিছোঁ ন চ' পাৰিম চাগে চ' ব'লক আমি আৰম্ভ কৰিছোঁ ইয়াৰ পৰা ভিডিঅ'টো তো আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ব্লগলৈ এইটো চেনেলৰ প্ৰথমটো ব্লগলৈ আশা কৰিছোঁ সকলোৱে মোক মৰম দিব চ' তাৰ আশাৰে এতিয়া আৰম্ভ কৰিছোঁ বলক দুটা লেয়াৰ পাৰ কৰিলোঁ এতিয়া বলক এইটোকে আৰু এটা লেয়াৰ আছে সেইটো পাৰ কৰি চাওঁ তো দেখিছে চাগে চাইকেলখন কেনেকৈ দাঙিব লগা হৈছে যদি মোবাইলটো ইয়াত পৰি যায় ন ইয়াত তলত হ'ল আৰু দেন মোক আৰু নেক্সট টাইম মোৰ ঘৰৰ মানুহে মোবাইল বনাই নিদিয়ে কাৰণ বহুত হেল্প কৰিছোঁ মোৰ মোবাইলৰ ক্ষেত্ৰত ত' দেখিছে চাগে মই কেনেকৈ কি দাঙিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোক মৰম আশীৰ্বাদ কৰিব বলক সোনকালে ভিডিঅ'টো শেষ কৰোঁ মানে ইমান দীঘলে নকৰোঁ ত' বলক জলদি যাওঁ বহুত গধুৰ আৰু বেছি নাই চাগে অলপমানে আছে বলক এই ব্লগটো দেখাবলৈকে বস্তু নাছিলে তথাপিও মানে কি লাইক মই ডেইলি ব্লগতে আপলোড কৰিম বুলি ভাবিছোঁ যিহেতু মোৰ ফ্ৰেণ্ডে মোৰ বেষ্ট ফ্ৰেণ্ডে এডভাইচ দিলে বেষ্ট ফ্ৰেণ্ড মানে মই মোৰ নিজৰ চাবলগীয়া কোনো বস্তু নাছিলে যদিও এইটোৱে মোৰ আজি প্ৰথমটো ব্লগ আশা কৰিছোঁ সকলোৱে ভাল পাইছে এণ্ড ভিডিঅ'টো চাই ভাল লাগিলে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এণ্ড চেনেলটো নতুনকৈ আহিছে যদি আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' কেনেকুৱা হ'ল মই একচুৱেলি প্ৰেক্টিচলৈ আহিলোঁ যদি পাৰোঁ দেন প্ৰেক্টিচৰ অলপমান ক্লিপ দেখুৱাই আজিৰ কাৰণে বাছ ইমানতে সামৰিছোঁ ত' ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ মানে আমাৰ হৈছে মোৰ প্ৰেক্টিচ কৰা গ্ৰাউণ্ড য'ত নেকি মই প্ৰেক্টিচ কৰিব আহোঁ প্ৰায় আজি এমাহ সম্পূৰ্ণ হ'ল য'ত প্ৰেক্টিচ মই কৰা নাই বাট আজি প্ৰেক্টিচ কৰিব আহিছোঁ বহুত দিনৰ মূৰত এণ্ড বছ দেখুৱাইছিলোঁ আপোনালোকক দেখুৱাম পোৱাৰ কাৰণে অলপমান দেখুৱালোঁ পেইণ্টিং টাইমত ত' ভিডিঅ'টো চাই কেনেকুৱা লাগিল আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ ক'ব এণ্ড বছ আজিৰ কাৰণে ইমানতে সামৰিছোঁ বাই বাই